নমস্কাৰ দৰ্শকসকল, মোৰ নাম শ্ৰী পাৰ্থ প্ৰতিম ডেকা। মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। 10 ফেব্ৰুৱাৰীৰ আগতে পঞ্চায়ত নিৰ্বাচন সম্পন্ন হ'ব। মঙলবাৰে এই ৰাজ্যিক কেবিনেট অনুষ্ঠিত হোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কি কৈছে চাওকচোন। যদি আপোনালোক ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 10 ফেব্ৰুৱাৰীৰ আগতেই সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন। কোন শিবিৰ কিমান সাজু? পঞ্চায়ত পৰ্যায়ত কাৰ শক্তি কিমান? মিত্ৰতা হ'বনে পঞ্চায়ত নিৰ্বাচনত? 2023 বৰ্ষতেই অনুষ্ঠিত হ'ব লাগিছিল ৰাজ্যত পঞ্চায়ত নিৰ্বাচন, কিন্তু ৰহস্যজনক কাৰণত নিৰ্বাচন পিছুৱাই আহিছে ৰাজ্য চৰকাৰে। কিন্তু অৱশেষত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 10 ফেব্ৰুৱাৰীৰ আগতেই সম্পন্ন হ'ব পঞ্চায়ত নিৰ্বাচন। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। মঙলবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠকৰ পিছতেই এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয়। নিৰ্বাচনৰ শিডিউল 30 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব। নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়। উল্লেখ্য যে ইতিমধ্যেই পঞ্চায়ত নিৰ্বাচনক লৈ আগতীয়াকৈ কুচকাৱাজ আৰম্ভ কৰিছে শাসক বিৰোধী উভয় শিবিৰে। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ পিছতেই ঘোষণা দল বিশেষৰ পঞ্চায়ত যুঁজলৈ সাজু। আজি 20 তাৰিখ 11 মাহ আপোনালোকৰ লগত ঘোষণা কৰিছোঁ। এইবাৰ পঞ্চায়তৰ যিমান হ'ব 80% পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে থাকিব। চিম্বল থাকক নাথাকক, ৰিজাল্ট ওলোৱাৰ পাছত যিটো ছিষ্টেম হ'ব সেই ছিষ্টেমত আমাৰ লগত থাকিব। যোৱাকালি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে জানুৱাৰীৰ ভিতৰত পাতিব। গতিকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দল আমাৰ বুথ পৰ্যায়ৰ পৰা ৱাৰ্ড পৰ্যায়ৰ পৰা আৰম্ভ কৰি মণ্ডল পৰ্যায়, ব্লক পৰ্যায়, জিলা পৰ্যায় আৰু প্ৰদেশ কংগ্ৰেছ পৰ্যায়ত আমি সম্পূৰ্ণ সাজু হৈ আছোঁ। যোৱাকালি কেবিনেটে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে এইটো অসমৰ ৰাজ্যে বিচাৰিও আছিলে আৰু আমি অসম গণ পৰিষদ দল পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি ইতিমধ্যে সাজু। পিছে মিত্ৰতা হ'বনে? এই লৈ এতিয়াও সিদ্ধান্ত হোৱা নাই শাসক বিৰোধী শিবিৰত। কিন্তু কোনো এটা শিবিৰতেই পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা হোৱাৰ সম্ভাৱনা নাই, কিয়নো প্ৰতিটো দলৰ লক্ষ্য পঞ্চায়ত নিৰ্বাচনত 24ৰ শক্তি পৰীক্ষা কৰা, যিটো দেখা গৈছিল 2018ৰ পঞ্চায়ত নিৰ্বাচনত। সেই ফালৰ পৰা এইবাৰো প্ৰতিটো দলে নিজাববীয়াকৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাই অধিক। পিছে পঞ্চায়ত পৰ্যায়ত কাৰ শক্তি কিমান? বিগত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অনুসৰি মুঠ পদ 26,784, বিজেপি 11,325, কংগ্ৰেছ 8,970, অগপ 1,960, AIUDF 1,319, অন্যান্য 3,207। ইয়াৰে ভিতৰত জিলা পৰিষদৰ সদস্য পদ 420, বিজেপি 212, কংগ্ৰেছ 147, AIUDF 26, অগপ 19, অন্যান্য 16। আঞ্চলিক পৰ্যায়ৰ সদস্যৰ পদ 2,197, বিজেপি 1,025, কংগ্ৰেছ 771, AIUDF 139, অগপ 118, অন্যান্য 144। গাঁও পঞ্চায়তৰ সভাপতিৰ পদ 2,197, বিজেপি 994, কংগ্ৰেছ 760, অগপ 137, AIUDF 130, অন্যান্য 174। গাঁও পঞ্চায়তৰ সদস্য পদ 21,970, বিজেপি 9,094, কংগ্ৰেছ
7,292, অগপ 1,689, AUDF 1,024, অন্যান্য 2,871। পিছে এইবাৰো দল বিশেষৰ শক্তি একেই থাকিবনে? পূৰ্বৰ দৰে নহ'ব পাৰে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী ফলাফল, কিয়নো এইবাৰ পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব 3-4টাকৈ নতুন ৰাজনৈতিক দলে। সমান্তৰালভাৱে সলনি হৈছে পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী বিধিও। পূৰ্বৰ দৰে এইবাৰো পঞ্চায়ত নিৰ্বাচনতো নাথাকিব পাৰে BPF আৰু UPPLৰ প্ৰাৰ্থী, কিয়নো BTCৰ বাহিৰত এই দুই দলৰ নাই সাংগঠনিক ভেটি। ইয়াৰ বিপৰীতে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত আত্মপ্ৰকাশ কৰিব দুই নতুন ৰাজনৈতিক শক্তিক্ৰমে অখিল গগৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। সমান্তৰালভাৱে এইবাৰৰ নিৰ্বাচন হ'ব কিছু পৃথক। কম বেছি হ'ব পঞ্চায়তৰ সদস্য। পঞ্চায়ত পৰ্যায়ত নাথাকিব দলীয় প্ৰতীক। সাধাৰণ জনতাৰ বিপৰীতে গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰিব নিৰ্বাচিত সদস্যই। সমান্তৰালভাৱে প্ৰাৰ্থী হ'বলৈ 2টাতকৈ অধিক সন্তান থাকিব নালাগিব। সেইফালৰ পৰা পূৰ্বতকৈ এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলো পৃথক হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। পিছে কাৰ শক্তি বৃদ্ধি হয় বা কাৰ শক্তি হ্ৰাস হয় সেয়া নিৰ্ণয় হ'ব অনাগত সময়তহে। ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।